Hello friends, welcome to Assamese Eduhub. আজি আমি আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ ষ্টেটিক জিকেৰ প্ৰশ্ন লৈ আহিছো। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি চাই ভাল পায় তেন্তে লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আহক আজি ভিডিওটো আৰম্ভ কৰো। Question number 1. আধুনিক ৰকেটৰ পিতৃপুৰুষ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট গডাৰ্ডক। গডাৰ্ডে 1920 আৰু 1930ৰ দশকত আধুনিক প্ৰযুক্তি আৰু ইন্ধনেৰে চালিত ৰকেটৰ বিকাশ ঘটাইছিল। Question number 2. সৰ্বপ্ৰথম কৃত্ৰিম উপগ্ৰহ কোনে নিক্ষেপ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে সোভিয়েট ৰাছিয়াই 1957 চনৰ 4 অক্টোবৰ তাৰিখে সোভিয়েট ৰাছিয়াই প্ৰথম কৃত্ৰিম উপগ্ৰহ নিক্ষেপ কৰিছিল। Question number 3. মহাকাশচাৰীয়ে পৰিধান কৰা পোছাকৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মহাকাশচাৰীয়ে পৰিধান কৰা পোছাকৰ নাম হৈছে স্পেচ স্যুট বা মহাশূন্যৰ পোছাক। Question number 4. মহাকাশ ভ্ৰমণ কৰা প্ৰথম প্ৰাণীটো কি? ইয়াৰ উত্তৰটো হৈছে মহাকাশ ভ্ৰমণ কৰা প্ৰথম প্ৰাণীটো হৈছে কুকুৰ আৰু কুকুৰটোৰ নাম আছিল লাইকা। 1957 চনত সোভিয়েট ৰাছিয়াই কুকুৰটো মহাকাশলৈ প্ৰেৰণ কৰিছিল। Question number 5. মহাকাশ ভ্ৰমণ কৰা প্ৰথম মানুহজন কোন? ইয়াৰ উত্তৰটো হৈছে ৰুছিয়াৰ ইউৰি গাগাৰিন, যিজন 1961 চনৰ এপ্ৰিল মাহত মহাকাশলৈ ভ্ৰমণ কৰিছিল। Question number 6. ভাৰতে পঠোৱা প্ৰথম উপগ্ৰহটোৰ নাম কি? ভাৰতে পঠোৱা প্ৰথম উপগ্ৰহটো হৈছে আৰ্যভট্ট। 1975 চনৰ 19 মাৰ্চ তাৰিখে ভাৰতে আৰ্যভট্ট নামৰ এই কৃত্ৰিম উপগ্ৰহটো পঠিয়াইছিল। Question number 7. ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা যোৱা মহাকাশযানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সয়ুজ T-11। Question number 8. সূৰ্যৰ জ্বলন্ত অংশক কি বোলা হয়? ইয়াৰ উত্তৰটো হৈছে ফটোস্ফিয়াৰ। সূৰ্যৰ যিটো জ্বলন্ত অংশ তাক ফটোস্ফিয়াৰ বোলা হয় আৰু ইয়াৰ উষ্ণতা প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ হয়। Question number 9. আকাৰত পৃথিৱীতকৈ সূৰ্য কিমান ডাঙৰ? ইয়াৰ উত্তৰটো হৈছে আকাৰত পৃথিৱীতকৈ সূৰ্য 13 লাখ গুণ ডাঙৰ। Question number 10. সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? ইয়াৰ উত্তৰটো হৈছে 8 মিনিট 18 ছেকেণ্ড। সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহোঁতে 8 মিনিট 18 ছেকেণ্ড সময় প্ৰয়োজন হয়। Number 11. সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহবিলাকে ভ্ৰমণ কৰা পথটোক কি বোলা হয়? ইয়াৰ উত্তৰটো হৈছে কক্ষপথ আৰু ইংলিছত ইয়াক অৰ্বিট বুলি কোৱা হয়। Question number 12. কক্ষপথৰ আকৃতি কেনেকুৱা? ইয়াৰ উত্তৰটো হৈছে উপবৃত্তাকাৰ। অৰ্থাৎ কক্ষপথবোৰ সম্পূৰ্ণ বৃত্তাকাৰ নহয়, ইয়াৰ আকৃতি হৈছে উপবৃত্তাকাৰ। ইয়াৰ পিছৰটো প্ৰশ্ন, কি গতিৰ ফলত দিন ৰাতি হয়? ইয়াৰ উত্তৰটো হৈছে আহ্নিক গতিৰ ফলত। Question number 14. জীৱাশ্ম কি শিলত পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে জীৱাশ্ম গেদীয় শিলত পোৱা যায়। Question number 15. পৃথিৱীৰ আটাইতকৈ ওখ মালভূমি কি? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ মালভূমি হৈছে পামিৰ মালভূমি আৰু এই পামিৰ মালভূমিকে পৃথিৱীৰ মুধচ বুলি কোৱা হয়। ধন্যবাদ। আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো বজাই দিব যাতে আমি নতুন ভিডিও দিলে আপোনালোকে গম পাই থাকে। ধন্যবাদ।